Good morning everyone. Amar জীৱনটোতকে চাকৰিটো একো ডাঙৰ বস্তু নহয় দেহা থাকিলেহে বেহা থাকিব আপোনালকে কথাটো নিশ্চয় শুনিছে যেতিয়ালৈকে আমাৰ দেহটো ভালে থাকিব তেতিয়ালৈকে কোনো ধৰণৰ টকা পইচাৰ চিন্তা নাই কাৰণ দেহটো ভালে থাকাৰ লগে লগে টকা পইচা আহি যাব কিন্তু আপোনালকৰ নিশ্চয় মোৰ দৰে বহু ডাঙৰ সপোন আছিল আপোনালকে বহুত কষ্ট কৰি আছিল অসম পুলিচৰ বাবে এবি আৰু ইউবিৰ বাবে প্ৰায় 6000 টা পদৰ বাবে নিশ্চয় এপ্লাই কৰি আপোনালকে 2 বছৰ ধৰি ৰানিং কৰি আছিল আৰু এডমিট কাৰ্ড আহিল আজিৰ এই ভিডিওটোত এডমিট কাৰ্ড কিয় বন্ধ হৈ গল কেতিয়ালৈকে এডমিট কাৰ্ড নাহে বা এডমিট কাৰ্ড আহিবনে নাহে এই ভিডিওটোত জনাই দিম ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এই ভিডিওটো চাই আপোনালোকে ডেসক্ৰিপচনত এটা লিংক পাব সেই লিংকটোত ক্লিক কৰি আপোনালোকে মোৰ নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ সেই চেনেলটোত আপলোড কৰা হৈছে অসম পুলিচৰ কি কিতাপ আপোনালোকে কিনিব বা সিলেবাস কি এক্সামত কিমান মাৰ্কস থাকিব নিগেটিভ মাৰ্কস থাকিব নে নাথাকে সকলোবোৰ আলোচনা কৰা হৈছে সেই চেনেলটোত আপোনালোকে এতিয়াই ডেসক্ৰিপচনত গৈ লিংকটোত গৈ সাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু এই ভিডিওটোত আপোনালোকে গুটেইখিনি কথা গম পাব এডমিট কাৰ্ড ৰিলেটেড যিখন অফিচিয়েল নটিফিকেশন আহিছে সেইখনত কি কৈছে বা আপোনালোকৰ কি হ'ব পাৰে সকলো কম আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাব আপোনালোকে নিশ্চয় গম পাইছিলে 10 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰা আৰম্ভ হৈ গৈছিলে আৰু বহুতে এডমিট কাৰ্ড ডাউনলোড কৰিছিল প্ৰায় 10খন ডিস্ট্ৰিক্টে তাৰে ভিতৰত 3খন মান ডিস্ট্ৰিক্টৰ টোটালি কেনসেল কৰি দিয়া হৈছিল অৰ্থাৎ ৰানিং আৰম্ভ হোৱাৰ কথা আছিল 2 তাৰিখৰ পৰা 2 এপ্ৰিলৰ পৰা ৰানিং হোৱা আৰম্ভ কথা আছিল কিন্তু সেই ৰানিংবোৰ বন্ধ কৰি দিয়া হৈছে বা সেই ৰানিং নোহাৰ কথা কৈছে আৰু এখন নতুনকৈ নটিফিকেশন আহিব যিখন নটিফিকেশনত নতুনকৈ ডেট দিয়া হ'ব বা নতুনকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব পাৰে বা নতুনকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব বাকি কেইখন ডিস্ট্ৰিক্টৰ বাবে নিশ্চয় এডমিট কাৰ্ড ডাউনলোড হৈছিল আৰু প্ৰায় আজিৰ পৰা বহু কেইখন ডিস্ট্ৰিক্টৰ এডমিট কাৰ্ড ডাউনলোড হ'ব লগা আছিল কিন্তু এডমিট কাৰ্ড ডাউনলোড নহয় কাৰণ আপোনালোকে নিশ্চয় গম পাইছে লকডাউনৰ বাবে প্ৰায় 21 দিনৰ কাৰণে গোটেই ভাৰতবৰ্ষই বন্ধ কৰি দিয়া হৈছে সেইবাবে সকলোবোৰ চাকৰিৰ ইন্টাৰভিউ পিছুৱাই দিয়া হৈছে পষ্টপন কৰা হৈছে ঠিক তেনেদৰে অসম পুলিচৰ ৰানিংবোৰ স্থগিত ৰখা হৈছে এডমিট কাৰ্ড বন্ধ কৰি দিয়া হৈছে লিংকটো আপোনালোকে এতিয়া নাপাব মানে লিংকটো পাব কিন্তু কি হ'ব এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব নোৱাৰে যিবোৰ ডিস্ট্ৰিক্টৰ আজিৰ পৰা এডমিট কাৰ্ড আহাৰ কথা আছিল তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰে কেৱল 21 দিন বুলিয়ে নহয় প্ৰায় 60 দিনলৈকে বন্ধ হোৱাৰ আকাংক্ষা কৰা হৈছে প্ৰায় আপোনালোকে গমে পাইছে যে এই 21 দিনত যদি সকলোবোৰ হৈ না যায় মানে ঠিক হৈ না যায় তেতিয়া হলে আৰু হয়তো বন্ধ হ'ব পাৰে বা আৰু লকডাউন দিব পাৰে সেইবাবে আমাৰ দিনলৈ বহুত বেছি অন্ধকাৰ আহি গৈছে যিসকলে ৰানিং কৰি আছিল যিসকলে বহুত আশা কৰি আছিল তেওঁলোকৰ কি হ'ব আপোনালোকক মই বুজাব নালাগে সেইবাবে আপোনালোকক কৈছো যিমান পাৰে কিতাপ কিনি লওক ক্লাস 8 9 ৰ কিতাপ আপোনালোকে পঢ়ক আৰু জানো ৰিটুনৰ বাবে আপোনালোকে টোটালি প্ৰিপেয়াৰ হ'ব পাৰে ঠিক তেনেদৰে আপোনালোকে পঢ়ি থাকক কেৱল ৰানিংটো বাকি থাকিব কাৰণ বাহিৰত ওলাব মানা কৰিছে আপোনালোকে যিবোৰ ৰীতি নিয়ম আছে যিবোৰ নীতি নিয়ম বান্ধি দিছে সেইবোৰ উলংঘন নকৰিব কাৰণ মই আগতে কৈছো আপোনাৰ ভুলৰ বাবে হয়তো গোটেই ভাৰতবৰ্ষই নহয় গোটেই পৃথিৱী ধ্বংস হৈ যাব পাৰে কাৰণ ইমান ভয়ংকৰী এটা ভাইৰাছ যিটো ভাইৰাছে গোটেই পৃথিৱী ধ্বংস কৰি দিব পাৰে সকলোৰে ভাল ভাবি এই লকডাউনটো দিয়া হৈছে যে নহক কিয় আপোনালোকে ভিডিওটো সকলোকে শেয়াৰ কৰিব নাপাহৰিব নিশ্চয় আমাৰ আশা কেতিয়াও বিফল নহয় সকলোৱে জানো প্ৰে কৰে ভগৱানৰ ওচৰত সোনকালে ঠিক হৈ যায় আৰু আমি এডমিট কাৰ্ড পাই যাও আৰু ৰানিং কৰিব পাৰো সকলোৱে এইখিনি কৰক বা সকলোৱে ভগৱানৰ ওচৰত প্ৰে জনক তাকে জনালো এই ভিডিওটো ইমানে ভিডিওটো সকলোকে শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে সেই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি মোৰ ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নতুনকৈ ভিডিও আপলোড কৰিছো বা নতুনকৈ ভিডিওবোৰ দিবলৈ ষ্টাৰ্ট কৰিছো আপোনালোকে চাব পাৰে ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দিব জেএম ব্লগছ বুলি মাৰি দিলে হ'ব নতুন চেনেলটো ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে সাবস্ক্ৰাইব কৰি কোনখন কিতাপ কিনিব বা সিলেবাস কি হ'ব চাই ল'ব পাৰে এই ভিডিওটোত ইমানে আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই তুমনি জয় আই অসম